হেল্ল' ফ্ৰেণ্ডসকল, আশা কৰোঁ সকলোৰে ভাল। বিহু বুলি জেতুকা পিচিলোঁ আৰু দেই। সকলো হেল্ডি আৰু ছেফ থাকক তাৰে কামনা কৰি ভিডিঅ'টো বোলো আৰম্ভ কৰি দিওঁ। দেখিছেনে বাৰু আমৰলিটো এটা টেষ্টি ৰেচিপি দেখাম আপোনালোকক। এতিয়া ছিজন পৰিছে ফাগুন বহাগত, যিহেতু ধুনীয়াকৈ খাব পাৰি। দেখাওঁ হা কেনেকৈ বনালোঁ। ৱাও টেষ্টি, চবতকৈ ইজি 5 মিনিট ৰেচিপি বুলি ক'লেও বেয়া নহয়। অকল পিঁয়াজ জলকীয়া খালে দিব পাৰে, নিদিলেও নাই, যোনে নাখায়। দেখাম। এয়া মই কেৰাহীখন ল' ফ্লেমত পাতি দিছোঁ আৰু গৰম হোৱাৰ লগে লগে তেল দি দিছোঁ। তেল বহুত বেছিও দিয়া নাই, দিছোঁ আৰু কম পৰিমাণে। ইয়াত তেল গৰম হৈছে, ইয়াত দি দিলোঁ পিঁয়াজখিনি এনেদৰে আধা ভজাৰ পিছত মই আৰু অলপ পিঁয়াজ দি দিছোঁ দেই। পিঁয়াজ, শুকান জলকীয়া কেইটামান, এনেকৈ টেষ্টটো ভাল লাগে। মানে যিহেতু ড্ৰাই ফ্ৰাই টাইপত হ'লে এনেও পিঁয়াজটো খাই ভাল লাগে ন, তো মই এনেকৈ দিওঁ কেতিয়াবা। এয়া নিমখ হালধি সকলোখিনি দি কৈছোঁ, এইটো বেছি সময় নালাগে, একদম চিম্পুল ৰেচিপি। ইয়াত এতিয়া আমলৰি টোপ দি দিছোঁ। এয়া টোপখিনি, এইখিনি ভালদৰে লৰাই মই এনেকৈ বনাই থাকিম। মানে গেছৰ ফ্লেমটো ল' হাই কৰি থাকিম। বেছি হাই ফ্লেমতো নিদিওঁ, নহ'লে টোপবোৰ ফুটি যাব আৰু একেবাৰে ফুটি গ'লেও ভাল নালাগে। সেইটো কাৰণে মই মিডিয়াম ফ্লেমতে বনাম, কেতিয়াবা চিমতো বনাম। এনেদৰে 5 মিনিট বনালে হৈ যাব আৰু। ঢাকনা নিদিওঁ, পিঁয়াজখিনি অলৰেডি ধুনীয়াকৈ ভাজা হৈয়ে গৈছে। তাত টোপখিনি অকণমান ড্ৰাই ফ্ৰাই কৰি ল'লে হৈ যাব আৰু। এইদৰে এয়া অকণমান সময় মাজে মাজে ৰৈ 5 মিনিট সময় ভজাৰ পিছত এয়া টোপ ৰেডি, খাব পাৰি আৰু। খোৱাসকলৰ লোভ লাগিছে চাগে দেই। মই টেষ্ট কৰি দেখাওঁ, কওঁ কেনেকুৱা লাগে। টেষ্টি, সঁচাকৈ বহুত ভাল লাগে। খোৱাবোৰে জানিব আৰু টেষ্টটো, নহয় জানো? এই ডিম দিও বনাব পাৰে, মই কিন্তু এনেকৈয়ে ভাল পাওঁ। এইটো টেষ্টি বেছি ভাল লাগে মোৰ, ডিম চিম দিয়াতকৈ। মানে কেতিয়াবা দিওঁ কম হ'লে, অকণমান সৰহ হ'বলৈ, যিহেতু আজি ঠিকে আছিলে, সেইটো কাৰণে। আপোনালোকে বনাই চাব, খাব, কেনেকুৱা লাগিলে ক'ব। এইটো সহজ ৰেচিপি, এনেই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, নজনাসকলে জানিব। ঠিক আছে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু ভিডিঅ' দিম তেতিয়া পাব। ঠিক আছে, আজিলৈ আহিছোঁ।
মজা নাই কৈছে ভিডিঅ' কল গ'ল ভাবিছোন কোনটো কি এনেকে কেতিয়া ভিডিঅ' সব ডিলিট কৰি নি সব নাই কোৱা আজিকিটা নাই কোৱা আগৰকেইটা কৰি লৈ পেলাই ওপৰত থকাকেইটা